दोस्तों वेलकम टू माय यूट्यूब चैनल रेकी प्रेक्स। मैं बहुत दिन भिडिओ देव पारा माने बिहे असुविधात माने आसिलु माने व्यस्ततात आसिलु সেই কাৰণে দেব পাৰা নাই। আজি এটা মানে ভিডিও হ'ব, এনেকুৱা ভিডিও মানে মোৰ ভিডিও নহয়, ভিডিওটো হ'ব আমাৰ এই চাচা এই সাজিদুৰ মানে আপোনালোকে আগতে চাইছিলে, তেওঁ মানে এটা তেওঁৰ চেনেল আছে, কি চেনেলটোৰ নাম আছিলে ক্ৰেজি বন্ড। মানে তাত এটা ডাঙৰকৈ শ্বুটিং হ'ব, মানে নাই নাই মানে যিমান হওক ডাঙৰকৈ মানে এই কি কয় এইটো নগাঁৱৰ পৰা হাতী আনিছে। মানে কেনেকুৱা ভিডিঅ'টো হ'ব আপুনি অলপ কৈ দিয়কচোন। ভিডিঅ'টো হ'ব মানে আমি জাতীয় পতাকা উত্তোলন কৰিম, আমাৰ লগত হাতী থাকিব, সেইটো আৰু এটা চিম্পল ভিডিঅ'। চিম্পল ভিডিঅ' তথাপিও মানে হাতী আনিছে, টকা খৰচ হৈছে। টকাটো খৰচ হ'বই, কিবা কিবি মানে কৰিব হ'লেতো জানাই। সেইকাৰণে মানে আমি গৈ আছোঁ, আমি সকলোৱে গৈ আছোঁ, আমাৰ ক্লাছমেট এইবিলাক চব পাছফালে আছে, ক্লাছমেট হয় আৰু আগত আছে সেইফালে মানুহ আছে। মানে আমি সকলোৱে মিলি জুলি এটা ভিডিঅ' বনাম কালি, যিহেতু 15 আগষ্ট, সেইকাৰণে মানে আমি সকলোৱে গৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। চাওক দোস্ত, এইবিলাক কি আনিছে এইবিলাক অলপ দেখাই দিয়কচোন। এইবিলাক হেৰি AK-47 হয়, AK-47 মানে ষ্টেণ্ড হয় ফায়াৰ গ্ৰুপ মানে এইবিলাক চব অনা হৈছে, কেমেৰা অনা হৈছে। মই মানে ইমানকেইটা যে ভিডিঅ' বনাইছিলোঁ আগতে, মই মানে কোনো খৰচ কৰা নাই, এটকাও মোৰ যোৱা নাই। আৰু এইটো মোবাইল যিটো ভিডিঅ' কৰি আছোঁ, এইটো মোবাইল মই লৈছিলোঁ যাতে ভিডিঅ' কৰিবৰ কাৰণে, মানে ডিম্পুৱে যেনেকৈ ভিডিঅ' কৰে। কিন্তু এইটো প্ৰব্লেমটো হৈছে মোৰ কেমেৰাটো মানে পাছফালে হাতৰ পৰা পৰি গৈ ভাঙি গৈছে, সেইকাৰণে বহুত দিন ভিডিঅ' দিব পৰা নাই। এতিয়াও মানে ভঙাই আছে, মানে ঠিক ঠাক কৰা নাই। মানে চেল্ফি কেমেৰা যেতিয়া ভিডিঅ' কৰি আছোঁ, যে বাকীখিনি কেনেকৈ মানে শ্বুটিং কৰা হয় আপোনালোকে চাই থাকিব। তো চাওক, মানে এনেকুৱা এটা প্লেচত আহিছোঁ, তামাম মজা, গম পাইছেনে? মানে এইটো খেতি চেতি চব পাৰ হৈ মানে বহুত দূৰত আহিছোঁ। মই জীৱনতো অহা নাই মানে এনেকুৱা জেগাত, আজি ফাৰ্ষ্ট আহিছোঁ। আৰু মানুহ আহি আছে, আমি প্ৰথমতে আহি গৈছিলোঁ। এই চাওক পাছফালে মানে আছে, বল আহি গৈছে, টমটমত আছে আৰু বাইক মোৰ। চাওক কি হয়। তো হাতী আহি আছে, আপোনালোকে চাব এতিয়া। আৰু জংঘলত হাতী ওলাইছে, আপোনালোকে চাব 1 মিনিট। আমি একেবাৰে ভিতৰত আছোঁ, গম পাইছেনে? আৰু এই যে লগত আছে আমাৰ কামিনা ফ্ৰেণ্ড, হাই গাইছ। আহি আছে হাতী হ'লে, চাওক পাছফালে হাতী আহি আছে আৰু আমি গৈ আছোঁ। দোস্ত চাওক, মোৰ পাছফালে কি আহি আছে, হাতী আহি গৈছে। ষ্টাৰ্ট হৈ যাব। দোস্ত চাওক, মানে কেনেকুৱা হাতী, মানে বহুত ভয় লাগে, সেইকাৰণে মানে ওচৰত চপা নাই। প্ৰথমতে আহিছিলে মানে ওচৰত চপা নাই, দূৰৰ পৰা মানে ভিডিঅ' কৰি আছোঁ। আৰু মানুহ আহিছে তামাম, আপোনালোকে চাই থাকক। এতিয়া ভিডিঅ' ষ্টাৰ্ট হৈ যাব। এই পাছফালে আছে হাতী, আৰু এইফালে আছে এইবিলাক ফ্ৰেণ্ডসকল, আমাৰ ক্লাছমেট হয়। ইয়াতো আছে বোলে, এই চাওকচোন তাক। এইটো ব্লগত মানে মই আৰু 6 মাহ ব্লগ নবনাওঁ, এইটোই মানে লাষ্ট। এইটো পিছত একেবাৰে পাছ টাছ কৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পিছত বনাম বাকীখিনি। তো আধা শেষ হৈছে মানে শ্বুটিং, আৰু আধা বাকী আছে। আধাখিনি এটা শ্বৰ্টত হৈ গৈছে, আৰু আধা আৰু এটা ভিডিঅ' হ'ব। মানে কৰি আছোঁ, চাওক কি হয়। আজি মানে তামাম ভাল লাগি আছে, মানুহ বহুত হৈছে, মানে ইমান মানে এই কি ক'ম, চাইছেনে? মানে কি ক'ম, বহুত ধুনীয়া দৃশ্য। য'ত গৈছিলোঁ মানে বহুত মানে অলপ গৰম আছিলে বেছিকৈ, আৰু মানে বতাহও দিছিলে, সেইকাৰণে ইমান বেছি গৰমো লগা নাই। আৰু বহুত ভাল লাগিছে, বহুত এনজয় কৰিছিলোঁ, মানে তামাম মজা লাগিছে। হাতীও আহিছে, মানুহ আহিছে বহুত, আৰু মানুহক যিটো কৈছোঁ সেইটোৱে কৰিছে। মানে লগে মানে সেইবিলাক ল'ৰা ছোৱালী যে আগতে মানে এই যদি কওঁ যে দূৰত যাবৰ কাৰণে লগে গুচি যায়, মানে এনেই লগত আহি আছে, কিন্তু মানে ইমান ডিষ্টাৰ্ব দিয়া নাই, অসুবিধা দিয়া নাই, ভাল ল'ৰা ছোৱালী। আধা কাম এতিয়া শেষ হৈছে, এতিয়া মানে অলপ লাঞ্চ কৰিম।
এটা শ্বুটিং হে হৈছে আৰু এটা মানে বেলেগত কৰিম ইয়াত মানে প্ৰব্লেমটো হৈছে মানে তামাম বতাহ ধুমুহা আহি আছে সেইকাৰণে ইয়াৰ পৰা গুচি গৈ আছোঁ ইয়াৰ পৰা গুচি যাম পিছত বেলেগত কৰিম গতিকে এটা আজিটো চাওক পিছৰটো কালি চাব গতিকে ভিডিঅ'টো ইয়াতেই মানে সমাপ্ত যদি ভাল লাগে কিবা লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ